Welcome back to my YouTube channel, BODOSA Production. আজি এটা নতুন কন্টেন্ট লৈ আকৌ পুনৰ এক জায়গাত যাই আছো। বেছি দূৰত নহয়, ওচৰতে, কিন্তু কি কাৰণত ক'ত যাই আছো, কি ভিডিও এইটো আপোনালোকে শেষলৈ চাই থাকিলেহে গম পাব। বেছি দূৰত নহয়, ভিডিওটো কিন্তু মোৰ দাদাৰ মানে এইটো মোৰ নহয় একচুয়ালি এইটো দাদাই কিবা এটা চিন্তা ধাৰা কৰি এই বস্তুটো মানে আগবাঢ়িছে তাতে যাওঁ। এইয়া ঘৰৰ পৰা এতিয়া ওলালো। আজি তাৰিখটো মই কৈয়ে দিওঁ, 2:15 বাজিল পুৰাপুৰি। আজি হ'ল 9 তাৰিখ ৰবিবাৰ, অক্টোবৰ 2022। 2:15 হ'ল। ওলাওঁ এতিয়া। ক'ত যাই আছো, কি বস্তুনো, কি কৰিম, আৰম্ভ কৰিছোঁ। এইয়া ওলালো, যাই থাকোঁ আৰু এতিয়া আৰম্ভ কৰিছোঁ। চব ৰেডি হ'ল। এইয়া বৰ্তমান যাই আছোঁ, গাড়ীত উঠিম, ভিডিওটো বনাওঁ, চাই থাকিলে গম পাব কি ভিডিও, চাই থাকিব। এই আমাৰ ভকতপাৰা অঞ্চলৰে ওচৰতেই এই ৱেল্ডিং কৰা জেগাত ৱেল্ডাৰ মানে য'ত নেকি এইবোৰ বনোৱা হয়, তাতে মোৰ দাদাই এটা উদ্ভাৱন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। আপোনালোকে চাই থাকিব। এইয়া বৰ্তমান আধা কাম অৰ্ধাংশ হৈ গৈছে, কিন্তু আধা কাম বাকী আছে। বৰ্তমান লাগি আছে, কৰি আছে, সম্পূৰ্ণ হোৱাই নাই আজি 3-4 দিন ধৰি। আৰু এয়া চাওক, এয়া মটৰ 2 হৰ্চ পাৱাৰৰ, এইটোৱে আচল মানে মেইন মেচিনটো। ইয়াৰ দ্বাৰাই মানে দাদাৰ সপোনটো বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। বৰ্তমান লাগি আছে, নতুনকৈ মটৰ কিনি আনিছে 2 হৰ্চ পাৱাৰৰ। এয়া সঁজুলিবোৰ আপোনালোকে দেখা পাই আছে, কি কি সামগ্ৰী লাগে। আৰু মুখ্য ৱেল্ডাৰজন আপোনালোকৰ কেমেৰাৰ সন্মুখত মই দেখুৱাই আছোঁ। বৰ্তমান এয়া চাওক, এইজনে মুখ্য ৱেল্ডাৰজন। এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যে এয়া চাওক, বৰ্তমান কামত লাগি আছে। আৰু প্ৰকৃততেনো কি বনাব খুজিছে এই 2 হৰ্চ পাৱাৰৰ মটৰেদি, মই কথাখিনি ব্যাখ্যা কৰিলে আপোনালোকে গম পাব। মানে দাদাই এটা সৃষ্টি মানে চিন্তা কৰি সপোন ৰচি মটৰেদি হাল বোৱা ট্ৰেক্টৰ বনাবলৈ গৈ আছে। বৰ্তমান সঁজুলিবোৰ আপোনালোকে দেখা পাই আছে। তোৰ পৰা অকণমান টানি টুনি তেনেকৈ এখন মটৰেৰে হাল বোৱা ট্ৰেক্টৰ বনাবলৈ গৈ আছে। মটৰেদি হাল বাবৰ কাৰণে বৰ্তমান এয়া চাওক, সম্পূৰ্ণকৈ নতুনকৈ এটা সৃষ্টি, এটা চিন্তাধাৰাৰে নিৰ্মাণ কৰিবলৈ গৈ আছে। এইয়া চাওক আপোনালোকৰ সন্মুখত, ইটোৱেদি মানে ট্ৰেক্টৰ বনাবলৈ গৈ আছে। অকণমান পিছত সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কেনেকৈ কি। আৰু এষাৰ কথা এইখিনিতে মই ব্যক্ত কৰিব বিচাৰিছোঁ যে আপোনালোকে এই মোৰ ভিডিঅ'টো মোৰ চেনেলত যেনেকৈ আপোনালোকে আপোনাৰ মোবাইলেদি চাই আছে, তেনেকুৱা কোনোবা এজনে চিন্তা কৰিব লাগিব মোবাইলটো উদ্ভাৱন কৰিবৰ কাৰণে। তেনেকুৱাই মানে দাদাও এটা চিন্তা কৰি নতুন সৃষ্টি কৰিবৰ কাৰণে কাৰেণ্টেদি কেনেকৈ মানে মটৰটো লগাই হাল বোৱা ট্ৰেক্টৰ এখন সাজিব পাৰি, বনাব পাৰি। আজি 3-4 দিন ধৰি ইয়াতে আপ্ৰাণ চেষ্টা চলাই আছে, লগাই আছে, মিস্ত্ৰীৰ লগত লাগি আছে 4-5 দিন ধৰি। আৰু কি কি সঁজুলি লাগে এইবোৰ মানে আনি তোৰ পৰা টানি সম্পূৰ্ণকৈ কেনেকৈ এখন মটৰেৰে হাল বোৱা এখন ট্ৰেক্টৰ সাজিব পাৰি, সেয়া আপোনালোকে দেখা পাই আছে মোৰ কেমেৰা সন্মুখত। এয়া চাওক, চকাবোৰ দেখা পাই আছে। আৰু ৱেল্ডিং কেনেকৈ ক'ত কি কাটিং কৰিব লাগে, লাগাখিনি জইন দিছে, নালাগাখিনি কাটিং কৰি বনাই আছে। বৰ্তমান সম্পূৰ্ণ হোৱাই নাই, নিৰ্মাণাধীন অৱস্থাত আছে বৰ্তমান। এয়া চাওক, আপোনালোকে মোৰ কেমেৰা সন্মুখত বৰ্তমান অনবৰত লাগি আছে আজি 4-5 দিন ধৰি। আৰু মই এইখিনিয়ে আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ যে এজন ব্যক্তিয়ে কিবা এটা কৰিবৰ কাৰণে, সৃষ্টি কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব আৰু সপোন দেখিব লাগিব। সেয়া সপোন ৰচি বাস্তৱত কেনেকৈ ৰূপায়িত কৰিব পাৰে সেয়া চিন্তা কৰাৰ পিছত, যেনেকৈ আপোনালোকে দেখা পাই আছে এইবোৰ গাড়ী নিশ্চয় কোনোবা এজন এদিন ইয়াতে ইঞ্জিন লগাই কেনেকৈ দৌৰাব পাৰি, তেনেকুৱা চিন্তা কৰাৰ পিছত আমি আজিৰ বাহনখন পাবলৈ সক্ষম হৈছোঁ। যেনেকৈ এয়া চকা লাগি গ'ল, চকা লগাৰ পিছত কি কি আৰু সঁজুলি দিলে ইয়াতে প্ৰকৃততে এয়া হাল বাবৰ কাৰণে উপযুক্ত হ'ব, এইটা মানে লাগি আছে বৰ্তমান সম্পূৰ্ণকৈ। আৰু মই মোৰ কেমেৰাত বন্দী কৰি আপোনালোকক মই ভিডিঅ'টো দেখুৱাই আছোঁ, চাই থাকিব।
এইয়া চাওক প্ৰায় ৭৫% কাম সম্পূৰ্ণ হৈছে আৰু 25% কাম বাকী আছে। ভাল লাগি গ'ল, মটৰটো খালি ফিটিং কৰিবলৈ বাকী আছে আৰু চেন কিবা কিবি সঁজুলি প্ৰায় ৭৫% কাম সম্পূৰ্ণ হৈছে। আপোনালোকে চাই থাকিলে সম্পূৰ্ণকৈ এই ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু মোৰ কেমেৰা সন্মুখত মই দাদাক দেখুৱাই আছোঁ। এইজনে মোৰ দাদা, প্ৰকৃততে এজন চৰকাৰী কৰ্মচাৰী, কিন্তু খেতিয়ক, মানে খেতি কৰি অতিকৈ ভাল পোৱা এইজন মোৰ দাদাই মানে উদ্ভাৱন কৰি কেনেকৈ মটৰেদি হাল বোৱা এখন ট্ৰেক্টৰ সাজিব পাৰি সেয়া আপ্ৰাণ চেষ্টা চলাই বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব, চাই থাকিব। এইজন মোৰ দাদা যে আজি 2010-ৰ পৰা 2010-ৰ পৰা আজিৰ তাৰিখলৈ ধেমাজিত বৰ্তমান কৰ্মৰত আৰু ডাঙৰ খেতিয়ক যদিও নহয়, শাক পাচলিৰ কাৰণে খুব ইচ্ছুক। শাক পাচলি, আলু, পিঁয়াজ তেনে সৰু সুৰা কিছুমান খেতি কৰি ভাল পায়। যিহেতু বৰ্তমান কেনেকৈ মটৰেদি ট্ৰেক্টৰ সাজি কাৰেণ্ট লগাই কেনেকৈ হাল বাব পৰা এখন ট্ৰেক্টৰ সাজিব পাৰে সেয়া আপ্ৰাণ চেষ্টা চলাই আছে। আৰু তাৰ মনৰ কথাখিনি ব্যক্ত কৰি এইজন ৱেল্ডাৰক, মুখ্য ৱেল্ডাৰ, ইয়াক মানে আজিৰ তাৰিখলৈ এই কাম সম্পূৰ্ণ কৰাত সহায় কৰি আছে মোৰ দাদাক, আৰু দাদাও সহায় কৰি আছে। মনৰ কথা ব্যক্ত কৰি বৰ্তমান কেনেকৈ এখন মটৰ লগাই ট্ৰেক্টৰ সজাব পাৰে। ইয়া চাওক, এইটো এনেকৈ হাল বাব পৰা ইয়া হালটো আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এই আপোনালোকে মোৰ কেমেৰা সন্মুখত দেখা পাই আছে। বৰ্তমান কিছু অংশ আৰু বাকী আছে কামবোৰ সম্পূৰ্ণ হ'বলৈ। য'ত যি কি লাগে তেনেকুৱা কামবোৰ কৰি আছে। আৰু বৰ্তমান মই এইখিনিতে আৰু আপোনালোকক কিছুমান তথ্য আৰু অৱগত কৰাব বিচাৰিছোঁ যে কথাখিনি এইটোৱে যে একেবাৰতে যে এয়া মটৰেদি হাল বাব পৰা এখন ট্ৰেক্টৰ সম্পূৰ্ণ 100% হ'ব লাগে তেনেকুৱা নহয়। যদিহে কিছুমান হোৱা থাকে বা কিছুমান অসুবিধা থাকে, এইটো আপডেট কৰিব লাগিব নিশ্চয়কৈ। ক'ত কি অসুবিধা হ'ল, ক'ত কি সমস্যা থাকিল, এয়া প্ৰকৃততে কিয় নহ'ল, কি কাৰণত অকণমান ইফাল সিফাল কৰিব লাগিব, এদিনতে নহ'ব। কিন্তু কমচে কম বৰ্তমান চাব পৰাকৈ এখন ট্ৰেক্টৰ আপোনাৰ চকুৰ দৃষ্টিত এয়া দেখা পাই আছে আপোনালোকে। কমচে কম চাব পৰা এখন ট্ৰেক্টৰ হ'বলৈ গৈ আছে। প্ৰকৃততে ভাল লাগিল, মটৰটো লগাব লাগে খালি, আৰু কিছুমান ক'ত কি লাগিব অকণমান জোৰাতালি কৰিছে প্ৰকৃততে। আৰু ৰঙৰ কাম আছে, আৰু এয়া যদিও সম্পূৰ্ণ নহয়, পিছৰ পৰ্যায়ক্ৰমে এয়া সম্পূৰ্ণকৈ এখন মটৰেদি হাল বাব পৰা ট্ৰেক্টৰ হ'বলৈ গৈ আছে। আৰু এয়া কেতিয়াও বিফল নহ'ব, আৰু মোৰ বোধেৰে এয়া সফল হ'বই লাগিব। আৰু বৰ্তমান আৰু পুনৰ এইখিনিতে এষাৰ কথা আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ যে মই সম্পূৰ্ণ হাল বাব পৰা এখন দৃশ্য মই এই ভিডিঅ'ত দেখুৱাব নোৱাৰিম, কিয়নো সম্পূৰ্ণ হোৱালৈ মই বেলেগ এটা ঠাইত মই ভিডিঅ' কৰিব গৈছিলোঁ কাৰণে মই এয়া ভিডিঅ' মই সম্পূৰ্ণ দেখুৱাব নোৱাৰিম। আৰু পৰ্যায়ক্ৰমে মই তেনেকৈ দেখুৱাব চেষ্টা কৰিম এই ট্ৰেক্টৰেদি মোৰ দাদাই হাল বাব পাৰিল নে নাই প্ৰকৃততে। আৰু এয়া এই আমাৰ ধেমাজিত লৈ যাব, এয়া তাতে যিহেতু দাদাই কৰ্মৰত, তাতে ধেমাজিত পেকিং কৰি এয়া ফল্ডিং কৰি ধেমাজিত লৈ যাব আৰু তাতে হাল বাব। য'ত নেকি দাদাই কৰ্মস্থান য'ত, তাতে মানে আলু, পিঁয়াজ, এই সৰু সৰু বেঙেনা তেনেকুৱা মানে খেতি, সৰু সৰু খেতি শাক পাচলি কৰে যিহেতু তাতে কৰিব। আৰু মোৰ এই ভিডিঅ'টো মই বেছিকৈ দীঘলে নকৰি এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি প্ৰকৃততে চাই ভাল পাইছে এটা লাইক দিবলৈ নাপাহৰিব, আৰু পাৰিলে পৰাপক্ষে এয়া ভিডিঅ' বিয়পি পৰক স্বাৰ্থত এটা শ্বেয়াৰ কৰি দিব। এইখিনিতে মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।